বৰ্তমান পঞ্চদ্বীপ এনজিঅ'ৰ দ্বাৰাই যিবিলাক খেতি কৰিছিলোঁ তাৰ কিছু সংখ্যক হৈছে এয়া বেঙেনাৰ পুলি। অলপ ওচৰত আহি দেখালে ভাল পাওঁ। এয়া ধুনীয়াকৈ বেঙেনাৰ পুলি হৈছে, কিন্তু মানে কলৰ দালি চেওঁবিলাকে আৱৰি আছে। এইবিলাক কলৰ দালিয়ে হওক বা ধৰি লওক এইবিলাক বিভিন্ন ধৰণৰ বুটবিলাকে আৱৰি আছে। এইবিলাক এনেকৈ অলপ চাফা কৰি দিব। আৰু আমাৰ এয়া বাকী খেতিৰ কথাখিনি আমাৰ পিংকুদাই ধুনীয়াকৈ আপোনালোকক বিৱৰি বুজাই দিব। কওক। আমাৰ ইয়াতে বৰ্তমান ইয়াতে বিলাহী আছে, গজালি মেলিছে, সৰু সৰু হৈছে বিলাহী। এয়া চাই লওক, এয়া বিলাহী সৰু সৰু হৈছে এইবিলাক। এইপিনেও আছে আমাৰ, এইপিনে আমাৰ গজালি মেলিছে ভেন্দিৰ। এ ভেন্দি ইয়াত আমাৰ ৰাজমাহৰ গৈছে। ইয়াতে এইখিনি ঠাইত ৰাজমাহৰ বীজ বৰ্তমান গজালি মেলিছে। অলপ অলপ দেখাই দিয়া জুম কৰি। এইখিনিত আমাৰ ৰাজমাহৰ বীজ বৰ্তমান ৰোপণ কৰা হৈছে। এইখিনি পকা ৰাগ, এইটো জিকা। কলৰ খেতি আছে, আগত দেখি আমাৰ কলৰ খেতি আছে। এয়াই আছিল আমাৰ পঞ্চদ্বীপ এনজিঅ'ৰ যিখিনি খেতিৰ কাম কৰিছিলোঁ তাৰে কিছু সংখ্যক হৈছে, আৰু কিছু সংখ্যক মানে ধৰি লওক কিছুমান অসুবিধাৰ বাবে, ধৰি লওক গৰু ছাগলীৰ বাবে কিছুমান বস্তু কৰিব পৰা নাই। এয়া পঞ্চদ্বীপ এনজিঅ'ৰ পৰা আমি বিদায় ল'ব ওলাইছোঁ। আমি বহুতখিনি আজি কাম কৰিলোঁ, চালোঁ, বহুতখিনি খেতি হৈছে বৰ্তমান। আমি আগন্তুক দিনত আৰু কিছু কৰিবলৈ চেষ্টা কৰিম। এয়া হৰজিত আছে আমাৰ, আৰু সভাপতি মহোদয় আছে।